নমস্কাৰ জিন্তুস ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। আজি মই আহিছো ভীষ্মক নগৰ চাবৰ কাৰণে। ভীষ্মক নগৰ মানে হৈছে সেই যে মহাভাৰতত উল্লেখ থকা ভগৱান শ্ৰীকৃষ্ণৰ পত্নী ৰুক্মিণী তেখেতৰ দেউতাকৰ যি গৃহ ৰাজপ্ৰসাদ, সেই ৰাজপ্ৰসাদৰ অৱশেষ চাবৰ কাৰণে আহিছো। ইয়াতে আহি পালোহি, দেখিছে প্ৰাচীন পুৰাতাত্ত্বিক অৱশেষ ভীষ্মক নগৰ, এনচিয়েন্ট ৰিমেইনছ ভীষ্মক নগৰ। আৰু এইফালেদি ৰাস্তাটোৱেদি গ'লে অলপ দূৰত ভীষ্মক ৰজাৰ ৰাজপ্ৰসাদৰ অৱশেষ। মোৰ লগত আহিছে তনুজ বৰুৱা আৰু আমি দুজনে বাইকত আহিলো। ক'ত আছে ভীষ্মক নগৰ? ভীষ্মক নগৰ বৰ্তমান আছে অৰুণাচল প্ৰদেশত। অৰুণাচল প্ৰদেশৰ তেজু আৰু ৰয়িং, লোৱাৰ দিবাং ভেলী আৰু লোহিত ডিষ্ট্ৰিক্টৰ যি হেডকোৱাৰ্টাৰ, দুইটা হেডকোৱাৰ্টাৰ প্ৰায় সোঁমাজতেই আছে। আপুনি যদি অসমৰ পৰা আহিব বিচাৰে তেতিয়াহ'লে সোণপুৰা গেটেৰে যদি আহে, সোণপুৰা গেটেৰে আহিলে প্ৰায় 50 কিলোমিটাৰ আপুনি আহিলে ভীষ্মক নগৰ অঞ্চলটো পাব। আৰু যদিহে ৰয়িঙৰ পৰা যদি আহে, মানে শান্তিপুৰ গেটেৰে যদি পাৰ হৈ আহে, তেতিয়াহ'লেও প্ৰায় একে সমানেই দূৰত্ব পৰিব, মানে প্ৰায় সোঁমাজতেই আছে। বলক তেতিয়াহ'লে লৈ যাওঁ আপোনালোকক ভীষ্মক নগৰৰ সেই ভীষ্মক ৰজাৰ ৰাজপ্ৰসাদৰ ভগ্নাৱশেষবিলাক দেখুৱাবলৈ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ, যদিহে আপুনি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ কৰি লওক আৰু লগতে কাষতে থকা বেল আইকনো দবাই দিবলৈ নাপাহৰিব। বৰ্তমান ভাৰত চৰকাৰৰ পুৰাতাত্ত্বিক বিভাগৰ দ্বাৰা সংৰক্ষণ কৰা হৈছে এই অঞ্চলটো। গেটেৰে সোমাই আহিছোঁ এতিয়া। ইয়াতে কিছু স্মাৰক লিখা আছে, সংৰক্ষিত স্মাৰক ভীষ্মক নগৰকে প্ৰাচীন অৱশেষ। এইফালেদি চাগে কিবা হাবি জংঘল আছিলে, সেইবিলাক চাফা কৰিছিলে নেকি জেচিবিৰ দ্বাৰা এইবিলাক। আৰু আচল এইবিলাক চাওক, মানে বৰ্তমান ভাৰত চৰকাৰৰ পুৰাতাত্ত্বিক বিভাগে যিহেতু এইবিলাক সংৰক্ষণ কৰি আছে আৰু অৰুণাচল চৰকাৰৰ পৰ্যটন বিভাগেও এইবিলাক মানে পৰ্যটকৰ কাৰণে অলপ আটকধুনীয়া কৰিবৰ কাৰণে চেষ্টা কৰি আছে নেকি, সেইটো কাৰণে এইবিলাক মানে খনন কাৰ্য কিবা কিবি এইবিলাক চলি আছে। কিন্তু আচল যিখিনি যিমান দূৰ মানে আগতে ধ্বংস হ'লেই, কিন্তু বৰ্তমান ইয়াক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা দেখা গৈছে। এইবিলাক চাওক ইমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে এইবিলাক। আৰু সঁচাকৈ এইবিলাক মানে পুৰণা আগৰ দিনৰেই কিবা এটা যে হয়। কিছুমান মানুহে ক'ব খোজে যে এই যিটো মানে ভগ্নাৱশেষ আছে এইখিনি মানে ভীষ্মক ৰজাৰ নহয়, অন্য কিছুমানে ক'ব খোজে যে মানে ভীষ্মক ৰজাৰে হয়। তেনেকুৱা ধৰণৰ বহুতো মানে তৰ্ক বিতৰ্ক আছে ইয়াৰ ভিতৰত, নথকা নহয়। কিন্তু সঁচাকৈ যে মানে পুৰণি কিবা বস্তু হৈ তাক মানে গম পোৱা যায়। কিন্তু এইবিলাক চাওক, ইটাবিলাক ছটা ইটা, খুব মানে পুৰণি ইটা এইবিলাক। মানে এটা কথা ক'ব লাগিব, ভীষ্মক ৰজাৰ হয়নে নহয়তো ক'ব নোৱাৰোঁ, কিন্তু ঠাইডোখৰ চাই যে কোনোবা ৰজাৰ যে ৰাজমহল আছিলে, অট্টালিকা আছিলে, সেইটো কিন্তু খাটাং। কিন্তু মানে অতীতৰ পৰা যিটো মানে বিশ্বাস চলিছে, বিশ্বাস এটাতো মানুহৰ মাজত এনেই জন্ম নহয় যে মানে ৰজা ভীষ্মকৰ ৰাজপ্ৰসাদ আছিলে বা অন্য কোনোবা ৰজাৰ নামোতো আহিব পাৰিলেহেঁতেন। কিন্তু কিয় অহা নাই? তাৰমানে ৰজা ভীষ্মকৰে যে নাম আহিছে, যি নেকি দেৱী ৰুক্মিণীৰ দেউতাক আছিলে ভীষ্মক। আচলতে এইবিলাক আৱিষ্কাৰ হোৱা বৰ বেছি বছৰ হোৱা নাই। আগতে আমি সৰু হৈ থকা অৱস্থাত যেতিয়া আমাৰ গাঁৱৰ মানুহবিলাক এইফালে যেতিয়া মানে আহিছিলে, হাবিয়ে জংঘলে হাতীৰ লগত বা কিবা তেনেকুৱা শুনি পাওঁ, মানে তেখেতসকলৰ মুখত শুনা মতে এইবিলাক এৰিয়া মানে তেতিয়া একদম খুব হাবি জংঘল তেনেকুৱা হৈ আছিলে মানে চাৰিওফালে। কিন্তু কালক্ৰমত মানে মানুহৰ চকুত যেতিয়া পৰিলে এইবিলাক বস্তু মানে উৱলি যোৱা অৱস্থাত, তেতিয়াহে অৱশেষত মানে চৰকাৰৰ দ্বাৰা এইবিলাক এতিয়া মানে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰি থকা হৈছে। খুব দুখ লগা এটা কণ্ডিশ্যনত আছে এই ছাইটটো, যদিও বা মানে ডাঙৰ ফলক মাৰি থৈছে যে ভাৰত চৰকাৰৰ যিটো আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্ট, পুৰাতাত্ত্বিক বিভাগ,
সেই বিভাগৰ দ্বাৰা ইয়াক মানে সংৰক্ষণৰ ব্যৱস্থা কৰি থকা হৈছে বুলি যদিও বা ফলক মাৰি থকা হৈছে। আৰু নিচেই ওচৰতে আচলতে এটা ভাৰত চৰকাৰৰ যি মানে সেই পুৰাতাত্ত্বিক বিভাগৰ এটা অফিচো আছে। কিন্তু তথাপিও মানে যিটো হিচাপত যিটো কণ্ডিশ্যনত আজিৰ তাৰিখত আজি 24 জানুৱাৰী 2023 যিটো কণ্ডিশ্যনত আহি এই ভগ্নাৱশেষবিলাক আমি দেখিলোঁ, আমি দুইজন আহিছিলোঁ, কিন্তু অতিকৈ দুখ লগা আচলতে। চাৰিওফালে মানে JCBৰে খানি এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰি থকা হৈছে আৰু যধে মধে চাৰিওফালে আচলতে খানিছে, যধে মধে খানিছে বুলিয়ে ক'ব লাগিব। কাৰণ এইফালেদি চাওক যিটো হিচাপত খানিছে, খনা অঞ্চলখিনিত তাৰমানে ভঙা ইটা টুকুৰা টুকুৰকৈ ওলাই আছে। যদিহে ভালদৰে ইয়াক যদি মানে কৰিলেহেঁতেন নিশ্চয়কৈ আৰু কিবা এটা মানে মূল্যৱান বস্তু নিশ্চয় ওপৰত ওলালেহেঁতেন। ভগৱান বিষ্ণুৰ এটা অৱতাৰ শ্ৰীকৃষ্ণ, আৰু শ্ৰীকৃষ্ণই যেতিয়া মানে ৰুক্মিণীক হৰণ কৰি নিবৰ কাৰণে ইয়ালৈ আহিছিল, তেতিয়া ৰুক্মিণীৰ ককায়েক ৰুক্মবীৰৰ লগত শ্ৰীকৃষ্ণৰ যুদ্ধ হৈছিল। আৰু সেই যুদ্ধ হোৱাৰ পাছত ৰুক্মবীৰে যেতিয়া হাৰিছিল যুদ্ধত, ৰুক্মিণীয়ে নিজৰ স্বামীক ককায়েকক প্ৰাণে নেমাৰিবৰ কাৰণে যি কাকুতি মিনতি কৰিছিল, সেই কাকুতি মিনতি কৰাৰ পাছত আচলতে শ্ৰীকৃষ্ণই ৰুক্মবীৰক প্ৰাণে নেমাৰি মূৰৰ চুলিখিনি তৰোৱালেৰে কাটি দিছিল। আৰু সেইটো কাৰণে আজিও এইটো অঞ্চলৰ আশে পাশে যিমানখিনি মানে মিচিমি মানুহ আছে, অৰুণাচলতো মিচিমিসকল যি আছে, এই অঞ্চলৰ মিচিমিসকলে আজিও চুলিবিলাক মানে সেই আমি যে কওঁ বাতি কাটন, তেনেকুৱা ধৰণৰ বাতি কাটন দি কাটি থাকে, মানে চুলি কটা মিচিমি বুলি কওঁ। ইদু মিচিমি কয় না সিহঁতক, চুলি কটা মিচিমি বুলি ক'লে আমি সেইটোৱে মানে সৰুৰ পৰা দেখি আহিছোঁ আৰু যে চুলিবিলাক এনেকুৱাকৈ যেনেকৈ আমি সৰু কম বয়সীয়া ছোৱালীবিলাকক যেনেকৈ আমি ইয়াতে যেনেকৈ চুলিখিনি কাটি দিওঁ, তেনেকুৱাকৈ মানে চুলিবিলাক খাপ কটা। সেই যে তাহানি দিনত ভগৱান শ্ৰীকৃষ্ণই ৰুক্মবীৰক হৰুৱাই যুদ্ধত পৰাস্ত কৰাৰ পাছত যে সেই তৰোৱালেৰে মূৰৰ চুলিখিনি যে কাটি দিছিল, সেই তেতিয়াৰ পৰাই তাৰমানে ৰুক্মবীৰে আচলতে লাজ পোৱাৰ পিছত মানে পাহাৰলৈ গুচি গৈছিল বুলি প্ৰবাদ আছে। আৰু সেই মানে পাহাৰলৈ যোৱাৰ পাছতে সেই ৰুক্মবীৰৰ বংশধৰসকলেই হৈছে সেই চুলি কটা মিচিমি। আৰু সেই চুলি কটা মিচিমিবিলাকে সেইটো কাৰণে ৰুক্মবীৰৰ যিহেতু মানে বংশধৰ, গতিকে আজিও মানে তেখেতসকলে চুলি সেই খাপ কটাকৈ চকলকৈয়ে কাটে। আৰু সেইটো কাৰণে আচলতে এই অঞ্চলৰ যি মিচিমি মানুহখিনি আছে, সেই মিচিমি মানুহে শ্ৰীকৃষ্ণক খুব বেয়া পায়। শ্ৰীকৃষ্ণৰ কথা ক'লে, শ্ৰীকৃষ্ণৰ যদি গুণ বখানে আপুনি যদি আপোনাৰ মুখেৰে যদি তেখেতসকলৰ সন্মুখত যদি শ্ৰীকৃষ্ণৰ গুণ বখানে নহয়, তেতিয়াহ'লে মানে আপুনি চাই চিন্তিয়ে মানে গুণ বখানিব, কাৰণ আপুনি মানে মাৰ খোৱাও চান্স আছে। কাৰণ তেখেতসকলে মানে শ্ৰীকৃষ্ণক খুব বেয়া পায়। আৰু সেইটো কাৰণে এনেকুৱা এটা কথাও হ'ব পাৰে যে তেখেতসকলে মানে এইবিলাক মানে আচলতে থকাটো নিবিচাৰে, তাৰমানে যে এইবিলাক যে শ্ৰীকৃষ্ণ মহাভাৰত ৰামায়ণ সেইবিলাকৰ ভগ্নাৱশেষ, এই শ্ৰীকৃষ্ণৰ শহুৰেকৰ ঘৰ বা ৰুক্মিণীৰ মানে মাকৰ ঘৰ, তেনেকুৱা ধৰণে আমি যে আহি আছোঁ এইবিলাক অঞ্চললৈ চাবলৈ আহি আছোঁ। কাৰণ বৰ্তমান যিহেতু এই মিচিমি সম্প্ৰদায়ৰ মানুহবিলাকক আমি যদিও বা মিচিমি মানুহবিলাকক মানে হিন্দু ধৰ্মৰে এটা অংশ, হিন্দু ধৰ্মৰে পালক বুলি যদিও বা আমি মানে চিঞৰি থাকোঁ, তথাপিও কিন্তু দেখা যায় যে তেখেতসকলৰ পূজা অৰ্চনাবিলাকত কিন্তু এই হিন্দু ধৰ্মৰ নাম গোন্ধ নাথাকে। কাৰণ তাৰমানে সাধাৰণতে দেখা যায় যে হিন্দু ধৰ্মৰ 3জন মেইন ভগৱান বুলি ক'ব লাগিব, ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ 3জন। আৰু লগতে 33 কোটি দেৱতা, সূৰ্য মানে বায়ু চায়ু কিবা কিবি সেইবিলাক দেৱতাসকলতো আছেই, ইন্দ্ৰ বায়ু বৰুণ কিবা কিবি সেই চব। কিন্তু মিচিমি সম্প্ৰদায়ৰ মানে মিচিমি মানুহবিলাকৰ যি দেৱতা, পূজা পাতল কৰা দেৱতা, সেইবিলাক কিন্তু হিন্দু ধৰ্মৰ সেই মানে সেই পুৰাণ সেইবিলাকত যিবিলাক দেৱতাৰ নাম উল্লেখ আছে, সেইবিলাকৰ লগত কিন্তু নামৰ ক্ষেত্ৰতে হওক বা বিৱৰণৰ ক্ষেত্ৰতে হওক কোনো ধৰণৰ মিল থকা দেখা নাযায়। গতিকে ক'ব পাৰি যে তেখেতসকলে মানে হিন্দু ধৰ্ম নহয়, বেলেগ এটা অন্য ধৰ্মহে পালন কৰে। গতিকে তেখেতসকলে আমি হিন্দু ধৰ্মৰ সেই মানে মহাভাৰত ৰামায়ণ মহাকাব্য সেইবিলাকৰ আদিজামল পুৰাণ সেইবিলাকৰ যে ভগ্নাৱশেষবিলাক বিচাৰি যে আহি থাকোঁ, তেখেতসকলে মানে এনেকুৱা হ'ব পাৰে যে তেখেতসকলে আমি সেইবিলাক
স্মৃতি বিচাৰি আহি থকাটো তেখেতসকলে নিবিচাৰিব পাৰে বা ভাল নাপাব পাৰে। সেইটো কাৰণে আজি এনেকুৱা অৱস্থাও হ'ব পাৰে, তেনেকুৱাও নোহোৱা নহয়। কিন্তু তথাপিও অৰুণাচল চৰকাৰে কিন্তু এইবিলাক এটা আধুনিকীকৰণ কৰি পৰ্যটকৰ কাৰণে এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি গঢ়ি তুলিবলৈ চেষ্টা কৰি থকা দেখা পোৱা গৈছে। এটা কথা কিন্তু সঁচাকৈ ক'ব লাগিব, যিমানে যিয়ে নহওক, যিটো মানে পুৰণি কীৰ্তিচিহ্ন, এইবিলাক আচলতে ভালদৰে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। এনেই সংৰক্ষণ কৰাৰ নামত মানে এনেকুৱাকৈ ভেকু ভাওনা কৰিব লাগিলে, এটা যদি আধুনিক ৰূপ দিবলৈ যদি চেষ্টা কৰে, তেতিয়াহ'লে মানে চাবলৈ আহি নিজকে মানে মনটো ভাল নালাগে। যিহেতুকে এটা পুৰণি কীৰ্তিচিহ্ন হয়, ৰজা ভীষ্মকৰ ৰাজপ্ৰসাদ হওক বা নহওক সেইটো মানে পাছৰ কথা, কিন্তু কোনোবা যে ৰজা মহাৰজাৰ যে ৰাজপ্ৰসাদ আছিলে সেইটো নিশ্চয়কৈ সঁচা হয়। আৰু যিহেতু এটা সময়ত আজিৰ তাৰিখত অৰুণাচলখন মানে অসমৰ পৰা ভাগ হৈ গৈছে, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে অৰুণাচল এখন ৰাজ্য, নৰ্থ ইষ্টৰ মানে এখন ৰাজ্য আৰু 7 বাই ভনীৰ এটা অংশ অৰুণাচল প্ৰদেশ। কিন্তু এটা সময়ত যিহেতুকে অৰুণাচল অসম গোটেইবিলাকক নেফা বুলি অঞ্চল ধৰি সামৰি লোৱা হৈছিলে, গতিকে সেইটো সময়ত আমাৰ অসমৰ মানুহবিলাকো মানে ইয়ালৈ আহিব পাৰিছিলে। আজি এই ভীষ্মক নগৰৰ চাবলৈ আহি ভীষ্মক নগৰৰ যি ভীষ্মক ৰজাৰ ৰাজপ্ৰসাদৰ ভগ্নাৱশেষ বুলি যি মানে পৰিচিত, চাবলৈ আহি সিমান এটা মনটো ভাল নালাগিল। সঁচা কথাটো ক'বই লাগিব, ভাল লগাটো ভাল লাগিছে, ভাল নলগাটো নাই লগা বুলি ক'ব লাগিব। পৰ্যটকক মিছাতে আকৰ্ষণ কৰিবৰ কাৰণে ভাল লাগিছে, ভাল ঠাই আহক বুলি তেনেকুৱা ধৰণৰ বহাই কোৱাটো মোৰ ভিডিঅ'টোৰ মানে উদ্দেশ্য নহয়। ভালটো ভাল, বেয়াটো বেয়া, ডাইৰেক্ট খাটাং কথা খোলা খুলিকৈ কোৱা মানুহ মই। কিন্তু আপোনালোকে চাবলৈ আহিব পাৰে, আজিৰ তাৰিখতো মানে যিটো বস্তুটো আছে আপোনালোকে চাব পাৰে আৰু অনুভৱ কৰিব পাৰে সেই তাহানি দিনৰ মহাভাৰতৰ যুগৰ ভগৱান শ্ৰীকৃষ্ণৰ ৰুক্মিণীৰ যি মানে পিতৃগৃহ, আৰু লগতে ভগৱান শ্ৰীকৃষ্ণৰ শহুৰৰ ঘৰ মানে কি ৰাজপ্ৰসাদৰ ভগ্নাৱশেষ বুলি যি মানে মানুহে আজিও বিশ্বাস কৰে। আপোনালোকে চাবলৈ আহিব পাৰে আৰু এনেকুৱা এটা সুন্দৰ অনুভৱ ল'ব পাৰে। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। সামৰিছোঁ। ধন্যবাদ।